মানুহে এনে পালিবলৈ আলকেট্ৰা খায় কথাটো কিন্তু সঁচা দেই। হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু মই এতিয়া যাম হস্পিটেল। এয়া আমি আটাইবোৰে ই ৰিক্সাৰ কাৰণে ৰখি আছোঁ, কাৰণ হস্পিটেলত মানে ফ্ৰীকৈ চকু মানে দেখুওৱা হৈ আছে, তাত ডক্টৰ বহিছে। খবৰ পালোঁ, সেইকাৰণে বোলো বলক মানে যায়ে আহোঁ এপাক, যিহেতু মোবাইলটো বেছিকৈ চোৱা হৈ আছে। সেইকাৰণে বুলি আৰু লৰ মাৰিলোঁ আৰু এনেকৈ মানে ই ৰিক্সাত উঠি গোটেইবোৰে আমি এনেকৈ টেন কৰি গৈ আছোঁ আৰু ভাবিলোঁ গ'লোৱে যিহেতু আপোনালোকক নোৱাৰি কিয় নেদেখুৱা নহয়নে, সেইকাৰণে অকণ আপোনালোকলৈ ভিডিঅ' বনাই লৈ আহিলোঁ। আৰু এয়া হস্পিটেল পালোঁ দেই। আৰু ইয়াত মানে BP চেক কৰি আছে। প্ৰথমবাৰৰ বাবে মই চুগাৰ চেক কৰিছোঁ, নৰ্মেলে আছে বাৰু। চুগাৰো চেক কৰে, BP চেক কৰে, তাৰপিছতহে মানে ডক্টৰে চায় আৰু। ইয়াত মানে 40 বছৰৰ তলৰবিলাককহে মানে চেক কৰি আছে। মোক বাৰু কৰিব খোজা নাছিল, কিন্তু মই ক'লোঁ মোৰ BP সদায় লৈয়ে হৈ থাকে, এবাৰ বাইদেউ চেক কৰি দিয়কচোন বুলি ক'লোঁ। সেইকাৰণে আৰু চেক কৰি দিল। আৰু এতিয়া সোমাই গ'লোঁ ঠেলা হেঁচা কৰি ডক্টৰৰ ৰুমত। আৰু দেখিছেই কিমান ভিৰ, এইবিলাক আবু আৰু ইফালে খুৰী, মানে সৰু বাচ্চা, মানে চবেই আহিছে আৰু, যিহেতু ফ্ৰীতে চেক কৰিব চবেই আহিছে, সকলোৰে প্ৰব্লেম নহয়নে। ময়ো আৰু ঠেলা হেঁচাকৈ মানে চাই আহিলোঁ। আৰু ইয়াত মানে ঔষধ ল'লোঁ, কিবাকিবি ঔষধ দিল, অকণমান প্ৰব্লেম আছে মোৰো। আৰু ঔষধ লৈ ওলাই আহিয়ে এইকেইটাক দেখিলোঁ, দেখিছেনে? এইকেইটা শহাপহু। হস্পিটেলৰ মানে আগফালে ফুলৰ বাগিচা এখন আছে, খুব ধুনীয়া। তাতে মানে ভিতৰত এনেকৈ সিহঁতক ৰাখি থৈ দিছে, ইহঁতে খেলি আছে, তাকে অকণমান চাই আছিলোঁ। আৰু এতিয়া আমি যাবলৈ ওলালোঁ। আটাইবোৰৰে ঔষধ লোৱা হৈ গ'ল, দেখুওৱা হৈ গ'ল। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।